আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ। এতিয়া মই এফালে যাবলৈ ওলাই আছোঁ। ক'লৈ যাওঁ কি কৰোঁ সকলো আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া মই উপস্থিত হৈছোঁহি কমাৰগাঁও শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰত। ইয়াত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্ম জয়ন্তী উপলক্ষে সত্ৰীয়া সাংস্কৃতিক উৎসৱৰ আয়োজন কৰিছে। অনুষ্ঠানটি মই যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া মই উপস্থিত হৈছোঁহি ৰাওনাপাৰ হৰি মন্দিৰত। ইয়াত ৰাওনাপাৰ আঞ্চলিক মইনা পাৰিষদৰ সহযোগত মইনাসকলৰ মাজত খোল বাদন আৰু সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে। তাতো অকণমান আমি ৰ'লোঁ, ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এয়া দিহানামেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰিছে। Ah
আমাৰ মইনা অলকানন্দা মইনা পাৰিজাতৰ মইনা অম্লান প্ৰত্যুষ হাজৰিকাক উদ্বোধকৰ আসন গ্ৰহণ কৰিছে। ইতিমধ্যে তেওঁক এখন ফুলাম গামোচাৰে সন্মান জনাবৰ বাবে অলকানন্দা মইনা পাৰিজাতৰ বিশেষভাৱে লাগি থকা আমাৰ ৰাওনাপাৰ আঞ্চলিকৰ মইনাৰ লগত সকলো সময়তে আমাক সময় দিয়া এই বাইদেউগৰাকী ৰুণু হাজৰিকা বাইদেৱে তেখেতক এখন গামোচা পৰিধান কৰা লুমিত শইকীয়াই জানা যে নকল বতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ পৰম শ্ৰদ্ধাৰ ৰাওনাপাৰ ভগৱান মন্দিৰ শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ এই পবিত্ৰ মন্দিৰত উপবিষ্ট সেৱাথলীৰ ৰাইজ বিভিন্ন শাখা মইনা পাৰিজাতৰ পৰা প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰা মইনাসকল ৰাওনাপাৰ আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল আজিৰ এই সভাখনৰ শুভ উদ্বোধক মহোদয় বিশিষ্ট অতিথিসকল আৰু মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল জয় জয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 574তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজিত ৰাওনাপাৰ আঞ্চলিক শিশু সমাৰোহৰ